বন্ধুসকল, আপোনালোকৰ ঠিকে আছে চাগে? মোৰো ভালে আছোঁ। আচলতে আজি পৰিৱেশটো আপোনালোকে দেখিছে, এইটো বৰষুণটো যোৱা ৰাতি ভালকৈ দি দিলে। দি দিয়াৰ পাছত এইটো জেগালৈ মই আহিছোঁ। ইয়াতে বৰষুণটো দিয়াৰ পাছত, ৰাতি বৰষুণটো দিয়াৰ পাছত খুব এটা সুন্দৰ এটা পৰিৱেশৰ ইয়াতে সৃষ্টি হয়। সেইকাৰণে মই বৰষুণ দিয়াৰ পাছতে মই এই ভিডিঅ'টো কৰিব আহোঁ। কি এটা সুন্দৰ এটা পৰিৱেশ, কি এটা মনোমোহা দৃশ্য আপোনালোকে দেখিছে। এইটো গোটেই কহুৱা। আচলতে এইখিনি আপোনাৰ চৰ অঞ্চল হয়, মানে ইয়াত আপোনাৰ কোনো মানুহ এনেকুৱা মানুহ দুনুহ নাথাকে। ইয়াত এটা মানে সেইকাৰণে কহুৱাবিলাকৰ ইয়াত সৃষ্টি হয়। কি সুন্দৰ এটা ধুনীয়া এটা জংঘল। আপোনালোকে একদম দেখিলে এইটো মানে সকলোৱে ইয়াতে মানে থাকিবলৈ বহুত অসুবিধা পায়, ভয় লাগিব। কিন্তু আমি আমাৰ ওচৰতেতো, এইটো আমি এতিয়া দেখি এইবিলাক ভয় নলগা হ'লোঁ। গতিকে ইয়াতে আচলতে ভিডিঅ' বনাই ভাল লাগে আমাৰ বেছিকৈ। গতিকে ইয়াত আহোঁ। এই কি ধুনীয়া এটা পৰিৱেশ চাওক। এই পৰিৱেশ আপোনালোকে আচলতে গাঁৱতে দেখিবলৈ পায়। আপোনালোকৰ টাউনত এইবিলাক টাউনীয়া পৰিৱেশত এইটো বিশেষ এটা দেখিবলৈ পোৱা নাযায়। গাঁৱলীয়া পৰিৱেশ ইয়াত এইটো নেচাৰেল আপোনাৰ ইয়াত এটা ধুনীয়া এটা সুন্দৰ এটা পৰিৱেশ আপোনালোকে বিচাৰি পাব। আপোনালোকেও আহিব পাৰে। ইয়াত একদম হাইৱে কিনাৰতে হয়, বেছি দূৰ নহয়। আপোনাৰ ধেমাজিলৈ যোৱা যিটো ধেমাজিৰ পৰা আপোনাৰ লখিমপুৰ হৈ এনেকৈ ধেমাজি হয় আপোনাৰ লখিমপুৰৰ পৰা গুৱাহাটী, আপোনাৰ গুৱাহাটীৰ পৰা আহিলে আপোনাৰ লখিমপুৰলৈ আহিব লাগিব। লখিমপুৰৰ পৰা এনেকৈ ধেমাজি যোৱা, ধেমাজি চিলাপথাৰ আপোনাৰ পাছিঘাট এফালে এনেকৈ যায়। গতিকে এইটো ৰাস্তাত আপোনালোকে একদম কাষতে পাব। আপোনালোকে ৰাস্তাৰ কাষতে খুব এটা সুন্দৰ এটা পৰিৱেশ আপোনালোকে নিশ্চয় দেখিছে। মইতো দেখাই আছোঁ, গোটেই চাৰি ৰাউণ্ডটো মই দেখাই আছোঁ। চাৰিও ছাইডৰ পৰিৱেশটো দেখাই আছোঁ। খুব এটা সুন্দৰ। আপোনালোকে এনেকুৱা পৰিৱেশ কেতিয়াবা দেখি পাইছে নাই, বা এনেকুৱা পৰিৱেশত আপোনালোকে কেতিয়াবা ভিডিঅ' বনাই পাইছে নাই, আপোনালোকে কমেণ্টত জনাব। যদি পাইছে আপোনালোকে জনাব, যদিও পোৱা নাই তেতিয়াও আপোনালোকে কমেণ্টত জনাব। যিহেতুকে মই এনেকুৱা পৰিৱেশত একচুৱেলি আমি সৰুৰ পৰাই এনেকুৱা পৰিৱেশ, মানে এনেকুৱা গাঁৱলীয়া জীৱনত, গাঁৱলীয়া পৰিৱেশত থাকি আমি ডাঙৰ দীঘল হোৱা। সেইকাৰণে আমি এনেকুৱা পৰিৱেশৰ লগত আমি বেছিকৈ খাপ খুৱাব পাৰোঁ আৰু এনেকৈ থাকি ভাল লাগে। সেইকাৰণে আমি ভিডিঅ'বিলাক এনেকুৱাটো বেছিকৈ দিওঁ। গতিকে ভিডিঅ'টো কেনে পালে আপোনালোকে জনাব, আৰু যদি ভাল লাগে লাইক শ্বেয়াৰ এটা মাৰি দিব। ধন্যবাদ।